গৰমৰ দিনসমূহত আপুনি কিমান পৰিমাণে পানী খায় বাৰু? কামৰ ব্যস্ততাৰ মাজত পানী খাবলৈ পাহৰিয়ে থাকে চাগে, কিন্তু আপুনি যিমানেই ব্যস্ত নাথাকক কিয় পানী খাবলৈ নাপাহৰিব। মই ৰিমাশ্ৰী আজি আপোনালোকক গৰমৰ দিনসমূহত আমাৰ শৰীৰটোক কিদৰে সুস্থ, সবল আৰু সতেজ কৰি ৰাখিব পাৰোঁ তাৰ বিষয়ে জনাব লৈছোঁ। প্ৰথমে আহোঁ পানী। দিনটোত আপুনি কিমান লিটাৰ বা কেইগ্লাছ পানী খায় বাৰু? কামৰ ব্যস্ততাৰ মাজত পানী ক'ৰবাতে থাকিবই চাগে। আপোনাৰ বডিটোক হাইড্ৰেট কৰি ৰাখিবৰ বাবে দিনটোত আপুনি 2 বা 3 লিটাৰ পানী খাওক। এই পানীৰ পৰিমাণ আপোনাৰ বয়স আৰু ওজন অনুযায়ী ভিন্ন হ'ব পাৰে। দ্বিতীয়তে কুলিং ড্ৰিংকছ। যিদৰে আমি ঠাণ্ডা দিনত আমাৰ শৰীৰটোক গৰম কৰি ৰাখিবৰ বাবে চুপ, গৰম কফি, চাহ আদি খাওঁ, ঠিক সেইদৰে গৰমৰ দিনসমূহত আপোনাৰ শৰীৰটোক ঠাণ্ডা কৰি ৰাখিবৰ বাবে নেমু টেঙাৰ চৰ্বত, নাৰিকলৰ পানী আদি খাওক। নাৰিকলৰ পানীত বহুতো গুণাগুণ আছে। নাৰিকলৰ পানীত আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বহুতো মিনাৰেলছ আৰু নিউট্ৰিয়েণ্ট থাকে। ই আমাৰ হজম শক্তি বৃদ্ধি কৰে, আমাৰ ছালসমূহ সতেজ কৰি ৰাখে আৰু আমাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখে। তৃতীয়তে, গৰমৰ দিনসমূহত আপুনি এনেকুৱা খাদ্য খাওক য'ত পানীৰ পৰিমাণ বেছিকৈ থাকে আৰু মিঠাজাতীয় খাদ্য খাওক। কিন্তু মিঠা মানে মিঠাইৰ কথা কোৱা নাই। আপুনি কুঁহিয়াৰ খাব পাৰে, তৰমুজ খাব পাৰে, য'ত নেচাৰেলি চুগাৰ থাকে। চতুৰ্থতে, আপোনাৰ খাদ্যৰ তালিকাত ভিটামিন এ আৰু ভিটামিন চি যুক্ত খাদ্য বঢ়াই দিয়ক, কিয়নো প্ৰখৰ ৰ'দত আমাৰ ছালবোৰ ডেমেজ হোৱাৰ পৰা ভিটামিন এ আপোনাক বচাই ৰাখিব। দ্বিতীয়তে, ভিটামিন চি। ভিটামিন চিয়ে আমাৰ ইমিউনিটি ডেভেলপ কৰে। আমি কিছু লোকৰ ক্ষেত্ৰত দেখা পাওঁ, ল' ইমিউনিটিৰ বাবে তেওঁলোকে ৰ'দত যদি বাহিৰলৈ ওলায়, তেওঁলোকৰ গা বেয়া লাগে আৰু বেমাৰত পৰে। এই ক্ষেত্ৰত ভিটামিন চিয়ে আপোনাৰ ইমিউনিটি ডেভেলপ কৰাত সহায় কৰিব। গতিকে গৰমৰ দিনকেইটাত আপোনাৰ শৰীৰটোক সতেজ কৰি ৰাখক, সুস্থ থাকক। এই বিষয়ে আপুনি অধিক জানিবৰ বাবে গ্ৰেহাম বজাৰত অৱস্থিত স্বাস্থা হস্পিটেলৰ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব পাৰে।